এতিয়া মই আহিছোঁ দোকানলৈ বিহু বজাৰ কৰিবলৈ আৰু লগতে পাই গ'লোঁ আমাৰ অংকুৰক চবেই চাম কৈ আছে বহুত দিন ভিডিঅ' দেখা নাই অংকুৰক কিবা এটা কয় ভোগালী বিহুৰ সকলোকে শুভেচ্ছা থাকিলে আৰু নতুন বছৰৰ শুভেচ্ছা থাকিলে সকলোৰে দিনবোৰ ভালে যাওক তাৰে কামনা কৰিছোঁ আৰু ইয়াত দীপজ্যোতি সেইদিনাখন মোৰ ভিডিঅ'ত দেখিছে এইখন দোকান তাৰ দোকানলৈ আহিছোঁ বিহু বজাৰ কৰিবলৈ আৰু সকলো আহিব বিহু বজাৰ কৰিবলৈ দেই আৰু এইও নতুনকৈ চেনেলটো খুলিছে আপোনালোকে নতুনকৈ ছাবস্ক্ৰাইব কৰি দিয়ক যদি আপোনাৰ ভিডিঅ' ভাল পাইছে তেন্তে শ্বেয়াৰ কৰক ঘৰৰ লগত আৰু তাই জীৱনৰ লগত বহুত যুঁজি আছে মানে কষ্ট কৰিছে চেনেলটো উঠাবলৈ থেংক ইউ যাওঁ মই যাবা বাৰ্থডেলৈ যায় বাই বাই আৰু বজাৰ চজাৰ কৰি লওঁ আকৌ লগ পালোঁ আমাৰ ধ্ৰুৱও যায় বাৰ্থডেলৈ অংকুৰৰ লগত আকৌ ধ্ৰুৱও কিবা এটা কয় হেপী ভোগালী বিহু মই আজি পিঠা বনাম যি পিঠা বনাম আৰু এতিয়া মই বজাৰ গ'লে তই যাবি আকৌ অঁ বাই বাই এয়া বজাৰৰ পৰা আনিলোঁ আমুল মিঠাই মিড আৰু লগতে কোকোনাট পাউডাৰ এয়া সকলো দোকানতে পাই যাব কৰি থৈ আহিছোঁ বাহিৰত আৰু এতিয়া মই মিঠাইটো বনাম ক্ষীৰ কদম আৰু তাৰ কাৰণে মোক লাগিব মিঠাই মেড নহ'লে বা মিল্ক মেড ল'লেও হ'ব মই এইবাৰ এইটো ট্ৰাই কৰিম আগতে মই নেচলেৰ মিল্ক মেড দিছিলোঁ এইবাৰ মই আমুলৰ মিঠাই মেডটো দিম আৰু লগতে এই 2 পেকেট নাৰিকলৰ গুড়ি পেকেট কিনিবলৈ পায় কোকোনাট পাউডাৰ বুলি ক'লেই হ'ল দোকানত আৰু জুইত উলি থৈছোঁ তাত পানী দি থৈছোঁ এই মিল্ক মেডটো মই 1 ঘণ্টাৰ কাৰণে বইল হ'বলৈ দিম তাৰপিছত আপোনালোকক দেখুৱাম কি কৰোঁ মানে মিঠাইটো কেনেকৈ বনাম আপোনালোকক দেখুৱাম আৰু বজাৰবোৰটো দেখিলে সেয়াই আৰু বেলেগ মিঠাই এবিধো বনাম সেইটোও দেখুৱাম প্ৰথমতে এইটোৱে ট্ৰাই কৰি চাওঁ কেনেকুৱা হয় নাজানো বনাই চাওঁ আৰু ভাল হ'ব বুলি ভাবিছোঁ আৰু এইবাৰ প্ৰথমবাৰ বনাম কাৰণ গুণু এতিয়া খাব পৰা হ'ল সেইকাৰণে তাইকটো বনাই দিবই লাগিব মাক যেতিয়া সেইকাৰণে তাইৰ কাৰণেই বনাম এইবাৰ ফাৰ্ষ্ট মই চাই থাকক আৰু খাবলৈ কেনেকুৱা হয় সেইটো মই লাষ্টত ক'ম গুণুকো মই অকণ খুৱাই চাম গুণুৰ ৰিয়েকশ্যনটো দেখি গম পাম ভাল হৈছে নে বেয়া হৈছে তাই যদি মুখখন বেকেটা কৰে গম পাম বেয়া হৈছে যদি হাঁহে তেতিয়া গম পাম ভাল হৈছে বুলি ঠিক আছে ব'লক আপোনালোকক দেখুৱাই থাকিম আপোনালোকেও ট্ৰাই কৰিব সকলোৱে জানেই অৱশ্যে আজিকালি ইউটিউবত চবেই পায় আৰু দেখি মানে দেখুৱাই চবেই বনাবলৈ চায়েই সেইবিলাক চাই মই জুইতে বনাম কাৰণ বহুত গেছ লাগিব সেইকাৰণে জুইতে বনাম ব'লক চাই থাকক তেতিয়াহ'লে এয়া আমাৰ এতিয়া জুই ধৰিছোঁ ন গুণে মই জুই ধৰিছোঁ এইটো মিল্ক মেড এইটো এই ইয়াত পানী দি লৈছোঁ মই সাফৰখন গুচাই ইয়াতে মই দি থ'ম এখন ঢাক মাৰি থৈছোঁ অকণমান দেৰি কাৰণে এনেকৈ তাৰপিছত 1 ঘণ্টাৰ পিছত দেখুৱাই আছে আমাক গুণুৱে দুষ্ট কৰিছে গুণুক মই অকণ খুৱাই মেলি লওঁগৈ ন গুণু ব'লা প্ৰায় 1/2 ঘণ্টামান হৈ গ'ল ভিডিঅ'ৰ কাৰণে 1/2 ঘণ্টাতে হৈ গৈছে গেছত দিলে 1 ঘণ্টামান লাগে মানে কুকাৰত যদি বইল কৰোঁ এতিয়া আমি উঠাই পেলাই অকণমান ঠাণ্ডা হ'বলৈ দিম ঠাণ্ডা হ'বলৈ দিয়াৰ পিছত আমি এইটো খুলি চাম তাৰপিছত আমাৰ মিঠাই পূৰা তৈয়াৰ হৈ যাব চাই লওক এতিয়া এইটো খুলি লৈছোঁ আৰু আমাক গুণুক দেখিছেনে ওপৰতে পৰিছেহি মানে তাইও কাম কৰিব আৰু খুলি পেলাই দেখুৱাই আছোঁ আপোনালোকক মোৰ যে লগা নাই মই যে পাৰিম বনাব সেইটো কাৰণে প্ৰথম অকণমানেই ট্ৰাই কৰিছোঁ দেই
থাক আৰু মোৰ হেল্পাৰটো মই পাৰিম নে তইহে জানিবি নে পুৰা ঠাণ্ডা কৰি আছোঁ অকণমান ডাঠ হ'ব মানে ঠাণ্ডা হ'লে ৰান্ধি যায় ন মিলমিলৰ গোন্ধ পাই মই এতিয়া বনাব নোৱাৰিম খাবই আৰু খা ধুনীয়াকৈ এয়া 1 কাপ নাৰিকলৰ গুড়ি কিমান লাগে নাজানো আৰু লোক কেনেকৈ বনাইছোঁ মাত্ৰ সেইটোহে দেখি হয় লগতে পিঠা বনাবলৈ আছেই এয়া বনাই লওঁ আমাৰ যে যোৰহাটৰ ইউটিউবাৰ মিট হৈছিলে তেতিয়া মানে সুষমা বাই এনেকৈ মিল্ক মেডৰ মিঠাই বনাইছে মিল্ক মেডৰ আচলতে নাৰিকল লাডুহে হ'ব এইটো মিঠাই নহ'ব বনাই নিছিলে আৰু বহুত ভাল লাগিছে খাই সেইকাৰণে আজি মই ট্ৰাই কৰিম বুলি ভাবিলোঁ কিন্তু মই পাৰিম নে নোৱাৰিম নাজানো বায়ে দিয়া ৰেচিপি এনেকুৱা ফেলফেলীয়া হোৱা নাছিলে মোৰ চোন বৰ ফেলফেলীয়া হৈ গ'ল কামটা মানে আৰু ইমান মানে এতিয়া আমি দিছোঁ এয়া নাৰিকলৰ গুড়ি 1 কাপ দি দিছোঁ আৰু দিছোঁ মই লিমিটটো চেক কৰি আছোঁ কিন্তু মানে দিছোঁ কাৰণ যিহেতু মই ভাবো কাম নহয় সেইকাৰণে মই দিছোঁ পুৰা 1 পেকেট শেষ হৈ গ'ল আৰু 1 পেকেট আছেগে সেইটো খোলাব লাগিব Let's see it. Jadi dia nak susu dia tahu kan. Oh dia macam mana? Kalau kan ada kaki. Mana tu kan susu dia namanya susu ada boleh dah. Dia pakai susu. Ini macam. Itu kosong. Dah pakai ini. Ini macam. Ada. Ada. Apa kan ni? Tengok. Mana dia? Semangat banget খাবলৈ ভালে হ'ব কিন্তু মানে হেৰি বহুত লাগে দেই নাৰিকল বহুত লাগে তুমি হাতত অকণমান এনেকুৱা হেৰি লগাই ল'ব ঘি পিছত গুল কৰিবি ধুনীয়া ধুনীয়া গুল গুলকৈ দেই দুজনে গ'লে সোনকালে হ'ব কাৰণ তাইক লৈ লৈছোঁ কাৰণ ইয়াৰ পিছত আমি ইয়াৰ পিছত আমি বনাব লাগিব মই আজি ভাপত দিয়া পিঠাও বনাম লগতে মানে ঘিলা পিঠাও বনাম और थोड़ा दो लोग के मुझे बोले वो आसिगे ना बाबू এতিয়া এয়া ধুনীয়াকৈ মঠি ল'লোঁ এতিয়া মঠি লোৱাৰ পিছত ভণ্টি আৰু মই দুইজনীয়ে লাডু বনাই যাম লাডুটো বনাবলৈ অকণমান হাতত ঘি অকণমান সানি লৈছোঁ আৰু ভণ্টিও সানি ল'ব তাৰপিছত ধুনীয়াকৈ এনেকৈ অকণমান লৈ মই সৰু সৰুকৈ বনাম
আৰু ধুনীয়াকৈ এটা গোল কৰি দেখুৱাই দিছোঁ চাই দিব মানে পূৰা ভালকৈ গোল নহয় সেইটো এটা হৈ গ'ল কৰি লওঁ তেতিয়াহ'লে আমি আমাৰ গুণু আহি গ'ল এই আমি ধুনীয়াকৈ বনাই লওঁ গুণু সেয়া চোৱা কেমেৰা চোৱা হাই 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 কৈ দিয়া হাই অঁ কেমেৰা নুচুবা দেই পৰি যাব গুণু মাত দে ওচৰলৈ আহা মোক শুন আহা আমি বনাম আহা এইটো বনাম আহা লাডু বনাবা নে লাডু খাবা বনাই হওঁতে এটা থপিয়াই ল'লে আৰু খাই আছে গুণু কেনেকুৱা হৈছে মজা কৈ দিয়া দুঘণ্টাৰ মূৰত আহিছোঁ আৰু এতিয়া দেখিছোঁ মানে আহি পেলাই আমাৰ ঘৰত আছে আলহী জ্ঞান আৰু জ্ঞানৰো এটা চেনেল আছে জ্ঞান ব্লগছ বুলি মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে সকলোৱে চাব দেই বহুত ধুনীয়া ধুনীয়া মেকআপ কৰে বুলি চবেই জানেই কিন্তু ভিডিঅ' কৰে বুলি বহুতে নাজানে মানে ইউটিউবত মই দি দিম ডেছক্ৰিপশ্যনত লিংকটো আপোনালোকে চাব মানে প্ৰথমে চাহ খাইছিলোঁ চাহ খাই তাই ক'লে যে কিবা পিঠা বনাইছে কি পিঠা বনাইছে লাডু বনাইছে লাডুটো কেনেকুৱা হৈছে খাই লওঁ পিঠা বনামহে মানে ভিডিঅ' কৰি আছোঁ ইয়াৰ ৰেডি কৰি দিছোঁ কিন্তু পিঠা খাবলৈ আকৌ পিছত আহিব এতিয়া লাডুটো প্ৰথমে টেষ্ট কৰিম লাডুটো প্ৰথম মই জ্ঞানকে টেষ্ট কৰিব দিম গুণুৱে এটা টেষ্ট কৰিছে আৰু এতিয়া আমাৰ জ্ঞান এইকেইটা এটা টেষ্ট কৰি মই জ্ঞানে ক'ব একদম দেখাত কিন্তু দোকানৰ পৰা অনা নিচিনা লাগিছে সঁচা কথা ক'বলৈ পিঠা বনাইছে ইয়াত মই ভিডিঅ' কৰি থৈছোঁ প্ৰুফ আছে খাই চাওঁ নাৰিকলৰ গুড়ি দি দিছে নাৰিকলৰ লাডু ন নাৰিকল লাডু বুলি নাৰিকল লাডুৱে আৰু কেনে সঁচাকৈ ধুনীয়া লাগিছে খালি মানে মোক কিনি অনা লাগিছে কিন্তু সঁচা কিনি অনা নাই ভিডিঅ'টো চাবিগে আজি কিন্তু বহুত ধুনীয়া হৈছে মানে প্ৰথম বনাইছোঁ নেকি আগতো বনাইছোঁ ভিডিঅ' চাই পেলাই বনাইছোঁ কিন্তু বহুতেই ভাল হৈছে তাক মানে গম পোৱা নাই মানে মিঠাই দিছে মইতো ইউটিউব চাই পেলাই বনাইছোঁ আৰু সঁচাকৈ মই বনাইছোঁ ইয়াত ভিডিঅ' দি দিম মই নিজে চাই বনাইছোঁ কি কৈছে মই বোলে কিনি আনিছোঁ কিনি অনা নাই আপোনালোকে দেখিছেই মই নিজৰ হাতেৰে বনাইছোঁ
গুণুৰ কাৰণে বনাইছোঁ প্ৰথমবাৰ গুণুৱে খাব পৰা গুণুৱে আকৌ ল'লে নি এবাৰ গুণুৱে আকৌ ল'লে এটা ঠিক আছে মই আকৌ এতিয়া বনাম ভাপত দিয়া পিঠা আপোনালোকে চাই লওক নেক্সট ডে আৰু কালি ৰাতি আমি বহুত দেৰিলৈকে পিঠা বনাইছোঁ এয়া চব এয়া বগা পিঠা মানে তিল দিয়া পিঠা আৰু এয়া মই ভাপত দিয়া যিটো পিঠা বনাইছিলোঁ সেইটো কাটি থৈছোঁ আৰু এয়া মই যিটো মিঠাই আজি স্পেচিয়েল ৰেচিপিও দিছিলোঁ আৰু এয়া হ'ল ঘিলা পিঠা আৰু এইটো মই ষ্টাইল দি পেলাই এনেই বনাইছিলোঁ আৰু এনেকৈ আৰু এয়াই বনালোঁ আৰু বনাবলৈ আছে নাৰিকল লাডু বনাবলৈ আছে বহুত কিবি বনাবলৈ আছে দেখুৱাই থাকিম সেইটো কাইলৈ ভিডিঅ'ত মই এড কৰি দিম কাৰণ অলৰেডি আজিৰ ভিডিঅ'টো বহুত দীঘল হ'ল সেইকাৰণে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি চাই ভাল পায় তেন্তে লাইক কমেণ্ট কৰিব আৰু যদি প্ৰথমবাৰ চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা আমাৰ তৰফৰ পৰা